everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 19 ৰাসায়নিক সমন্বয় আৰু একীকৰণ। আজি ভিডিঅ'ত আমি চাম থাইৰয়েড গ্ৰন্থি থাইৰয়েড গ্ল্যান্ডৰ বিষয়ে। সো প্ৰথমতে হল এই থাইৰয়েড গ্ৰন্থিৰ লোকেশন ক'ত, থাইৰয়েড গ্ৰন্থিটো ক'ত অৱস্থিত হয়। সো থাইৰয়েড গ্ৰন্থিটো অৱস্থিত হয় আমাৰ যেটো স্বৰযন্ত্ৰ আছে, লেৰিংস আছে, লেৰিংসৰ তলৰ অংশত। সো এইখিনি হৈছে কি আমাৰ স্বৰযন্ত্ৰ, সেই স্বৰযন্ত্ৰৰ তলৰ অংশত এইখিনি হৈছে কি আমাৰ থাইৰয়েড গ্ৰন্থি হয়নে। আৰু এইটো হৈছে কি আমাৰ শ্বাসনলী, তাৰমানে শ্বাসনলীৰ দুয়ো কাষে আৰু স্বৰযন্ত্ৰৰ তলফালে আমাৰ থাইৰয়েড গ্ৰন্থি অৱস্থিত হয়। সো এইটো যে দুই কাষে যে আমাৰ থাইৰয়েড গ্ৰন্থিৰ দুটা লোব থাকে, এইটো এটা লোব হয়, এইটো এটা লোব হয়। সো দুয়োটা লোবকে এটা অংশই কানেক্ট কৰি ৰাখে, যিটো অংশক যোজক বুলি কোৱা হয়। যোজক অংশই দুটাক কানেক্ট কৰি ৰাখে। সো আমি লোকেশনটো গম পালো যে ক'ত অৱস্থিত হয় আমাৰ থাইৰয়েড গ্ৰন্থিটো, স্বৰযন্ত্ৰৰ তলফালে আৰু আমাৰ যেটো শ্বাসনলী আছে শ্বাসনলীৰ দুয়ো কাষে, আৰু ইহঁতক যোজকে কানেক্ট কৰি ৰাখে, ৰাইট। সো আমি থাইৰয়েড গ্ৰন্থিৰ অকমান ইন্ট্ৰডাকশন চাও। থাইৰয়েড গ্ৰন্থি ক'ত অৱস্থিত আমি জানিলো। এতিয়া থাইৰয়েড গ্ৰন্থি কিহৰ দ্বাৰা গঠিত হয়। থাইৰয়েড গ্ৰন্থি গঠিত হয় কিছুমান থলিৰ দ্বাৰা, বেগ লাইক ষ্ট্ৰাকচাৰ, যাক ইংলিছত ফলিকুল বুলি কোৱা হয়। আৰু এই যিবোৰ ফলিকুল বা থলিৰ দৰে গঠন আছে, সেই গঠনসমূহক কিছুমান আৱৰণীয়ে কাভাৰ কৰি ৰাখে, কিছুমান কাভাৰিং আছে যিবোৰে ইয়াক কাভাৰ কৰি ৰাখে, আৰু সেই কাভাৰিংসমূহক কি বুলি কোৱা হয়, পিঠিকা বুলি কোৱা হয়। পিঠিকা নামৰ আৱৰণীয়ে থলিসমূহক চাৰিওফালৰ পৰা আবৃত কৰি ৰাখে। এতিয়া এই যিটো থাইৰয়েড গ্ৰন্থি আছে, থাইৰয়েড গ্ৰন্থিত যথেষ্ট পৰিমাণে ব্লাড ভেসেল থাকে, যিবোৰ তেজ কেশিকা থাকে, তেজ কেশিকা যথেষ্ট পৰিমাণে ইয়াতে দেখিবলৈ পোৱা যায়। এটা ইম্পৰ্টেণ্ট হ'ল থাইৰয়েড গ্ৰন্থিয়ে কি হৰমন ক্ষৰণ কৰে। সো থাইৰয়েড গ্ৰন্থিয়ে দুটা হৰমন ক্ষৰণ কৰে, এটাৰ নাম হৈছে থাইৰক্সিন। এই যেটো থাইৰক্সিন হৰমন আছে, থাইৰক্সিনক টেট্ৰা আয়ডোথাইৰনিন বুলিও কোৱা হয়। টেট্ৰা আয়ডোথাইৰনিন, যাৰ শৰ্ট ফৰ্ম হৈছে T4। টেট্ৰা মানে 4 হয়, গতিকে ইয়াৰ শৰ্ট ফৰ্ম হৈছে T4। তাৰপিছত ই আন এবিধ হৰমন ক্ষৰণ কৰে, যাক ট্ৰাই আয়ডোথাইৰনিন বুলি কোৱা হয়। ট্ৰাই আয়ডোথাইৰনিন ইয়াৰ শৰ্ট ফৰ্ম হৈছে T3। এতিয়া এই যে দুবিধ হৰমন আছে, হৰমন দুবিধৰ কি ফাংশন আছে, ৰাইট, ইহঁতে কি কাৰ্য কৰে। সো কাৰ্য কি কৰে, নাম্বাৰ 1 কাৰ্য হৈছে ইহঁতে কোষীয় জাৰণত সহায় কৰে। সেলুলাৰ অক্সিডেশন যেটো আছে, কোষীয় জাৰণ প্ৰক্ৰিয়া, ইহঁতে কোষীয় জাৰণ প্ৰক্ৰিয়াত সহায় কৰে। তাৰপিছত লগতে ইহঁতে যিবোৰ কাৰ্বহাইড্ৰেট, আমি যিবোৰ কাৰ্বহাইড্ৰেট খাওঁ, সেই কাৰ্বহাইড্ৰেট, তাৰপিছত প্ৰটিন, চৰ্বি, ফেটছ যিবোৰ আছে, চৰ্বি, এইসমূহৰ বিপাকীয় ক্ৰিয়াত সহায় কৰে। এইসমূহৰ যিটো বিপাক ক্ৰিয়া আছে, সেই বিপাকীয় ক্ৰিয়াত সহায় কৰে। তাৰপিছত ইহঁতে আমাৰ তেজত যে RBC ফৰ্মেশ্যন হয়, লোহিত ৰক্তকণিকা, RBC গঠন হোৱা যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াত সহায় কৰে। আৰু লগতে ইহঁতে আমাৰ শৰীৰত যিটো পানী আৰু বিদ্যুৎ বিশ্লেষৰ ভাৰসাম্যতা আছে, পানী আৰু বিদ্যুৎ বিশ্লেষৰ ভাৰসাম্যতা বেলেন্স তাৰমানে মেইনটেইন কৰে।
হৈ গ'ল। সো এইখিনি হৈছে কি আমাৰ যিটো থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমন আছে তাৰ কিছুমান কাৰ্য। এতিয়া থাইৰয়েড গ্ৰন্থিয়ে এবিধ প্ৰটিনো ক্ষৰণ কৰে আৰু সেই প্ৰটিনবিধৰ নাম হৈছে থাইৰকেলচিটনিন। থাইৰকেলচিটনিন TCT থাইৰকেলচিটনিন নামৰ এবিধ হৰমন প্ৰটিন ক্ষৰণ কৰে আৰু এই প্ৰটিনবিধৰ বিশেষ ফাংচন আছে, বিশেষ কাৰ্য আছে। কি কাৰ্য আছে? সো এই প্ৰটিনবিধে আমাৰ শৰীৰত যি কেলছিয়াম আৰু ফসফেটৰ লেভেল আছে, স্তৰ আছে, সেয়া নিয়ন্ত্ৰণ কৰে। কেলছিয়াম ফসফেটৰ স্তৰ নিয়ন্ত্ৰণ কৰে। তাৰমানে তেজত যেতিয়া কি হয় যে এই কেলছিয়াম বা ফসফেটৰ পৰিমাণ যেতিয়া তেজত বাঢ়ি যায় তেতিয়া থাইৰকেলচিটনিনে কেলছিয়াম আৰু ফসফেটৰ যি পৰিমাণ আছে সেয়া কমাই দিয়ে। কাৰণ সকলো বস্তুৰে এটা নিৰ্দিষ্ট এমাউণ্টত আমাৰ শৰীৰত প্ৰয়োজন হয়। গতিকে যদি কেলছিয়াম ফসফেটৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে থাইৰকেলচিটনিন TCTৰ কাম হৈছে কি ইয়াক কমাই দিয়া। এতিয়া এই যিটো থাইৰয়েড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰমন আছে, থাইৰয়েড হৰমন, এই হৰমনসমূহৰ কম বা বেছি হ'লে কি কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কি কি এবনৰ্মেলিটিছৰ সৃষ্টি হ'ব পাৰে তাৰ বিষয়ে আমি অকণমান চাওঁ। সো যদি থাইৰয়েড হৰমন ভালদৰে যদি প্ৰডাকশ্যন নহয় বা অতিমাত্ৰা যদি প্ৰডাকশ্যন হয় তেতিয়াহ'লে ইয়াৰ ফলত দুটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এটা কোৱা হয় হাইপথাইৰয়ডিজিম আৰু আনটো কোৱা হয় হাইপাৰথাইৰয়ডিজিম। হাইপাৰ আৰু হাইপ। সো এই দুটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তাৰমানে আমাৰ শৰীৰত থাইৰয়েড হৰমন সংশ্লেষণৰ কাৰণে যথেষ্ট পৰিমাণে আয়ডিনৰ প্ৰয়োজন হয়। নিমখত যে আয়ডিন থাকে সেই নিমখত থকা আয়ডিনৰ প্ৰয়োজন হয়, তেতিয়াহ'লেহে থাইৰয়েড হৰমনৰ ভালদৰে সংশ্লেষণ হ'ব পাৰে। আৰু যদি ভালদৰে সংশ্লেষণ নহয় তেতিয়াহ'লে হাইপথাইৰয়ডিজিম আৰু হাইপাৰথাইৰয়ডিজিম হ'ব পাৰে। হাইপ তাৰমানে কম হোৱা। যদি আয়ডিনৰ পৰিমাণ কমি যায় তেতিয়াহ'লে থাইৰয়েড সংশ্লেষণৰ পৰিমাণ কমি যায়, গতিকে মানুহৰ ডিঙি ফুলিব পাৰে, যাক এটা অসুবিধা গইটাৰ বুলি কোৱা হয়, য'ত ডিঙিৰ অংশটো ফুলি যায় কাৰণ থাইৰয়েড গ্ৰন্থিটোৱে ভালদৰে কাম নকৰে। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ যিটো বৃদ্ধি আছে সেই বৃদ্ধি ৰৈ যাব পাৰে, যাক ক্ৰিয়েটিনিজিম বুলি কোৱা হয়, য'ত সৰু ল'ৰা ছোৱালীবোৰৰ যিটো বৃদ্ধি আছে সেয়া বাধা পৰে। তাৰপিছত লগতে ছালৰ এবনৰ্মেলিটিৰো সৃষ্টি হ'ব পাৰে হাইপথাইৰয়ডিজিমৰ ফলত। তাৰমানে ছালটোত ক্ষতি কৰিব পাৰে থাইৰয়েড যদি কমকৈ ক্ষৰণ হয় তেতিয়া। আৰু হাইপাৰ মানে কি হোৱা? সদায় বেছিকৈ ক্ষৰণ হোৱা। যদি টু মাছ থাইৰয়েড হৰমনসমূহৰ ক্ষৰণ হয় তেতিয়াহ'লে ই কি কৰিব পাৰে? হাইপাৰথাইৰয়ডিজিমৰ সৃষ্টি কৰিব পাৰে। আৰু এইটো হৈছে এটা এনেকুৱা ধৰণৰ অসুবিধা য'ত আমাৰ থাইৰয়েড গ্ৰন্থিৰ কৰ্কট ৰোগ হয়, কেঞ্চাৰ হয়। তাৰমানে এবনৰ্মেলি কোষৰ পৰিমাণ বাঢ়ি যায়। সো ই আমাৰ যিটো শৰীৰৰ ফিজিঅ'লজি আছে তাত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। সো এইখিনি হৈছে এবনৰ্মেলিটিছৰ বিষয়ে। আমি এতিয়া অকণমান জানিলোঁ থাইৰয়েড গ্ৰন্থিটো কি হয়, ই কমকৈ ক্ষৰণ হ'লে বা বেছিকৈ ক্ষৰণ হ'লে কি কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে, ৰাইট। এতিয়া আমি ইয়াতে চাওঁ কি কৈছে যে
শ্বাসনলীৰ দুয়োফালে দুটা খণ্ড হিচাপে থাইৰয়েড গ্ৰন্থি অৱস্থিত। আমি দেখি পাইছোঁ চিত্ৰত আমাৰ যিটো শ্বাসনলী আছে, ট্ৰেকিয়া আছে, তাৰ দুয়োফালে দুটা লোব অৱস্থিত হৈ আছে, খণ্ড দুটা আছে, যি দুটা খণ্ডক থাইৰয়েড গ্ৰন্থি বুলি কোৱা হয়। দুয়োটা খণ্ডই যোজক নামৰ এটুকুৰা সংযোজী কলাৰে সংলগ্ন হৈ আছে। চ' ইহঁতে দুইফালে আছে, গতিকে এটা আনটোৰ সৈতে কানেক্ট হ'ব লাগিব আৰু কানেক্ট হোৱা যিটো অংশ আছে তাক যোজক বা ষ্টেমাছ বুলি কোৱা হয়। থাইৰয়েড গ্ৰন্থিটো কিছুমান থলি বা কোপ আৰু পিঠিকা কলাৰে গঠিত। চ' ইয়াতে কিছুমান থলি থাকে, এনেকুৱা ধৰণৰ বেগ থাকে আৰু বেগসমূহত আকৌ কাভাৰিং থাকে, যাক ষ্ট্ৰমেল টিস্যু বা পিঠিকা কলা বুলি কোৱা হয়। প্ৰতিটো থাইৰয়েড থলিয়ে আকৌ কিছুমান কোপজাতীয় কোষে ফলিকুলাৰ চেলে আৱৰি থকা গুহাৰে গঠিত আৰু প্ৰতিটো এই যি থাইৰয়েড থলি ফলিকুল আছে, এইবোৰ কিছুমান কোপজাতীয় কোষে ইহঁতক আৱৰি ৰাখে। এই কোপজাতীয় কোষবোৰে টেট্ৰা আয়ডোথাইৰনিন বা থাইৰক্সিন T4 আৰু ট্ৰাই আয়ডোথাইৰনিন নামৰ দুবিধ হৰমন ক্ষৰণ কৰে। চ' একোটা হৰমনৰে কেইবাটাও নাম, এটা হৈছে থাইৰক্সিন যাক টেট্ৰা আয়ডোথাইৰনিন বা T4 বুলি কোৱা হয়, আনটো হৈছে ট্ৰাই আয়ডোথাইৰনিন যাক T3 বুলি কোৱা হয়। সঠিক হাৰত থাইৰয়েড গ্ৰন্থিৰ হৰমন সংশ্লেষণ হ'বলৈ আয়োডিনৰ প্ৰয়োজন হয় আৰু আমাৰ আহাৰত যদি আয়োডিনৰ অভাৱ হয়, তেতিয়াহ'লে এই যিটো থাইৰয়েড গ্ৰন্থিৰ আকাৰ আছে, সেই আকাৰটো বাঢ়িবলৈ ধৰে। আমাৰ ডিঙিত যিহেতু থাইৰয়েড গ্ৰন্থিটো থাকে, গতিকে ডিঙি অংশ ফুলিবলৈ আৰম্ভ কৰে, কাৰণ থাইৰয়েড গ্ৰন্থিৰ আকাৰ বৃদ্ধি পায়। এই অৱস্থাটোক হাইপ'থাইৰয়ডিজিম বা সাধাৰণতে গলগুণ্ড-গইটাৰ ৰোগ বুলি কোৱা হয়। গৰ্ভাৱস্থাত মাতৃৰ হাইপ'থাইৰয়ডিজিম হ'লে ভ্ৰূণৰ বিকাশ আৰু পৈণতপ্ৰাপ্ত ত্ৰুটিপূৰ্ণ হয়, ফলত দৈহিক বৃদ্ধি ব্যাহত হয়। যদি যিবোৰ গৰ্ভৱতী মাতৃ আছে, তেওঁলোকৰ যদি হাইপ'থাইৰয়ডিজিম হয়, অৰ্থাৎ থাইৰয়েড যদি কমকৈ ক্ষৰণ হয়, তেতিয়াহ'লে যিটো গৰ্ভস্থ ভ্ৰূণ আছে তাৰ বিকাশ ভালদৰে হ'ব নোৱাৰে, ই ভালকৈ মেচিয়ৰ হ'ব নোৱাৰে আৰু দেহত বিভিন্ন ধৰণৰ অসুবিধাৰো সৃষ্টি হয়, যাক ক্ৰিয়েটিনিজিম বুলি কোৱা হয়। মানসিক বিকাৰগ্ৰস্ততা, বুদ্ধিমত্তাৰ অল্পতা, অস্বাভাৱিক ছাল আৰু বধিৰতা ইত্যাদিও হ'ব পাৰে। চ' ইয়াৰ ফলত মেণ্টেলি ইফেক্টেড হ'ব পাৰে বেবিটো, ভ্ৰূণটো। তাৰপিছত ইয়াৰ যিটো IQ লেভেল সেইটো কম হ'ব পাৰে, ছালসমূহ অস্বাভাৱিক হ'ব পাৰে বা ইয়াৰ বৃদ্ধি একেবাৰে কমি যাব পাৰে। চ' এনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। পূৰ্ণবয়স্ক মহিলাৰ আকৌ হাইপ'থাইৰয়ডিজিমৰ বাবে মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া হয়। চ' যিবোৰ মেচিয়ৰ যিবোৰ মহিলা আছে, তেওঁলোকৰ ক্ষেত্ৰত যদি হাইপ'থাইৰয়ডিজিম হয়, থাইৰয়েড যদি কমকৈ ক্ষৰণ হয়, তেতিয়াহ'লে মাহেকীয়াৰ যিটো ঋতুচক্ৰ আছে সেইটো অনিয়মীয়া হয়, ইৰেগুলাৰ হয়। থাইৰয়েড গ্ৰন্থিৰ কৰ্কট ৰোগ হ'লে নতুবা তাত কোনো টেমুনা ইত্যাদিৰ সৃষ্টি হোৱাৰ ফলত আকৌ থাইৰয়েড হৰমনৰ সংশ্লেষণ আৰু ক্ষৰণৰ হাৰ বৃদ্ধি পায় আৰু শৰীৰৰ ক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলায়। এই অৱস্থাটোক হাইপাৰথাইৰয়ডিজিম বুলি কোৱা হয়। চ' কি হয় যে কেতিয়াবা থাইৰয়েড হৰমনৰ যিটো পৰিমাণ আছে, ক্ষৰণৰ পৰিমাণ, সেইটো বাঢ়ি যায়। কিয় বাঢ়ি যায়? কাৰণ থাইৰয়েড গ্ৰন্থিটোত এবনৰ্মেলভাৱে ই বৃদ্ধি পাবলৈ ধৰে, যাক কৰ্কট ৰোগত কি হয় যে যিকোনো কোষ বা কলাসমূহ অস্বাভাৱিকভাৱে বৃদ্ধি পায়, ৰাইট? যদি থাইৰয়েড গ্ৰন্থিটো অস্বাভাৱিকভাৱে বৃদ্ধি পায়, তেতিয়াহ'লে ই যথেষ্ট পৰিমাণে থাইৰয়েড হৰমন ক্ষৰণ কৰে আৰু তাৰ ফলতো বিভিন্ন ধৰণৰ শৰীৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। থাইৰয়েড হৰমনে দেহৰ আধাৰিক বিপাকীয় হাৰ বেচেল মেটাবলিক ৰেট নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। তাৰমানে যিটো আধাৰিক বিপাকীয় হাৰ, যিটো মেটাবলিক এক্টিভিটি আছে, সেই মেটাবলিক এক্টিভিটিতো এটা বিশেষ ভূমিকা পালন কৰে। এই হৰমনে দেহত লোহিত ৰক্তকণিকা গঠন প্ৰক্ৰিয়াত সহায় কৰে। দেহত যি লোহিত ৰক্তকণিকা RBC গঠন হয়, সেইটোৰ গঠনতো সহায় কৰে। থাইৰয়েড হৰমনে শৰ্কৰা, মাংস, হাড় বা প্ৰটিন আৰু চৰ্বিৰ বিপাকো নিয়ন্ত্ৰণ কৰে।
আমি খোৱা খাদ্যত যি শৰ্কৰা থাকে, কাৰ্বহাইড্ৰেট থাকে, প্ৰটিন থাকে, চৰ্বি থাকে, সেইসমূহৰ বিপাকতো ই সহায় কৰে। দেহত পানী আৰু বিদ্যুৎ বিশ্লেষৰ পৰিমাণ নিয়ন্ত্ৰণতো থাইৰয়েড হৰমনে প্ৰভাৱ পেলায়। চ' দেহত পানী কিমানখিনি থাকিব, ইলেক্ট্ৰলাইট বা বিদ্যুৎ বিশ্লেষ্য কিমানখিনি থাকিব, তাৰ পৰিমাণো ই নিয়ন্ত্ৰণ কৰে। থাইৰয়েড গ্ৰন্থিয়ে থাইৰকেলচিটনিন নামৰ এবিধ প্ৰটিন হৰমন ক্ষৰণ কৰে আৰু এই হৰমনে ৰক্তত কেলছিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। যদি কেলছিয়ামৰ পৰিমাণ বেছি হৈ যায় তেতিয়াহ'লে এই থাইৰকেলচিটনিন নামৰ প্ৰটিনবিধে সেইটো কমাই দিব পাৰে আৰু এইটো আমাৰ থাইৰয়েড গ্ৰন্থিৰ পৰা ক্ষৰণ হয়। এইখিনি আছিলে আজি ভিডিঅ'। ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।